ওই ল্যাংড়া কিমান কোম্পানীত গেল কিবা পাইছে ইয়াতে আমার কাম নিয়ে কিবা গন্ডগোল করছে জমেছে নাকি বহুত জায়গাত খুলিলো ভাই ওই কি লগাইছি আই লগাবও পাৰে সি জানে মাল এতিয়া চিনির অবস্থা কি হব ওই তা দেখছে না দুখন তিনখন গাড়ী যাও আছো তার টাকা গেলে বলচোন তাক বুদ্ধি কৰি পেলাই কামৰ কথা কম আগে সি যেতিয়া কাম দিব পাৰে পাৰিলে নললে কি কৰিম জানা তই এটা কাম কৰিবি ইনভেষ্টৰ কৰিব পৰা বস্তু আছে নেকি খাব লাগিব তই অলপ লক্ষ্য কৰিবি শুনছা রাত্রি হলো করিম যে ভাই আমি তো হেৰি কৰিব লাগবো না এই ভাই আমি খাবা লাগবো না না আমি নাখোৱাকে মৰিম 100 টকীয়া লোট খান দিছি কি কৈছে কি হেৰি 200 টকা দিম ৰ 200 টকা দিম ৰ তাক লাগাল পালি নে মই দিলো হয় কিন্তু মোক কামাৰি ধৰিলো হয় মই এতিয়া কিন্তু ভালকৈ কবি এতিয়া যি বঢ়িয়াকৈ কমা তাক মই সি কিন্তু মালটো চেনা আছে তাৰ লগত কথা ক'লে অলপমান ভালকৈ চাই চিতি ক'ব লাগিব কি চেনা আছে তাক হাতি দি সেইকাৰণে তোকো লগত লৈ আনিছো না না চিনছে সি আমাক ভলে পাৰবো আগে কৈ চাম ভাল কৰি তাৰে কথা নুশুনলি ৰাতি মাৰি দিম হলে পৰা কথা নহয় ৰাতি মাৰি দিম মই পিছত দি থাকিম মই আগত যাম মই আগত যাম মই আগত যাম নহয় হচ হচ ওই লেংৰা বেলেগ বস্তু সুধে হাতে লেংৰা জানা পিছত আহি থাক মই ই বহুত পিছত থাকে শুন মোক শুন তই তাক ঠেংখানত ধৰিবি টেনচনত মই ভৰিয়ানত ধৰিম যেনকে কি নহওক পটেন দিব লাগিব বুজি পাইছে না কাম এটা কিনি পাবই না চুকুৰ আছে নি বহুত ধনী মানে আছে গাড়ী গাড়ী আখান নাই নে গেছি তাৰমানে আখান আছে আখান দেখোন নাই নে মালিক গেলে মাছ গেৰে মোৰ পিছে পিছে আহি থাক তন্দাই মোৰ পিছে পিছে আহি থাক বহু পিছত ৰৈ যায় দেখি না গৈছে ব'লা ক'ত আছেনে আছেনে নহয় ঐ দাদা আছেনে অ দাদা অ ওলাই আহিচোন ঐ কি আপনার টাকা এলো দাদা ওই তো দেখা সিদিনা লোকগীত গাব আছিলি ওই সি কাখৰা বুলি কৈছিলে ভাল হল চিকিৎসা করলো চিকিৎসা কৰা নাই ৰ সিদিনাখনতে সি ভাল হয় সিদিনাখনে তাক মই ধৰাত পেলোৱা নাছিলো না আছিল অলপ তাৰমানে ডাক্তৰটো তেনে ভাল অলপ হেৰি হৈছে ভাল হৈছে অলপ ভাল পাইছে ভাল হৈছে অলপমান ভাল হৈছে তই নেজক সিদিনাখনে কৈছিলি আমি আৰু ভাল কাম কৰিম কোম্পানীত কাম কৰিম সেইকাৰণে আপোনাৰ ওচৰত আহিলো মই কি মই কোম্পানীৰ মালিক নেকি নহয় আপুনি ক'ৰবাত কাম দিয়ক আৰু ক'ৰবাত কোম্পানী চোম্পানী আছে যদি আমাক তিনিকো সোমাই দিয়ক এই আৰু ঘৰখন নচলে একো লগত লৈছো দাদা কামত সোমাই দিয়া তহঁতক বিশ্বাসে কৰিব নোৱাৰি নহয় নাই দিয়ক তহঁতে দেখিছা না নাই এই খোৰা ভাল মানুহ এটা খোৰা বুলি কৈ পেলাই লোকগীত মাৰিব আহিছিলি আজি বা তহঁতে কি ভাবি পেলাই মোৰ ঘৰত আছে আকৌ না আৰু ভাল হৈছে দিয়ক এই কাৰ্টুনত ধৰি উঠোৱা কৰিছো মই এই দেখছি নে নাই 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 ভাল হৈছে তোক আৰু এইটো আকা নতুন আকা এই আৰু ঘৰখন নচলে নচলি কিছুমান তাৰমানে আটাইটো নহয় কামত দুটাই দিম নহয় তিনিটা মানুহ লাগে এতিয়া ধৰক কাৰোবাৰ এই ঘৰ চাল এখন দাঙিব লগা হ'ল তিনিটা দিম নহয় কাণত ধৰছো মোৰ কাণত ধৰি বিলি হ'ব নেকি তোৰ নিজৰ কাণত ধৰ পান মাৰিম কথা কবা আছে এনেকুৱা কাম নকৰো দাদা নালগে মই জানো তই শিকাবা নালগে যিখন কাৰবাৰ সিদিনা কৈছে এই আচলতে তহঁতে কাম কৰিবি নে কৰিম দাদা কৰিম মোৰ 6-7টা কোম্পানীৰ মালিকৰ লগত চিনাকি আছে তিনিকো সোমাই ৰাখ ন কিনো মালিক সোমাই দিম কিন্তু কথা হ'ল কি মই ইয়াতে চাব লাগিব প্ৰমাণটো তহঁতে কাম কৰিব পাৰা নে নোৱাৰা তহঁতৰ এটা মই তহঁতৰ পৰীক্ষা লওঁ কি জানে না এই গাড়ীখন মোৰচোন কিনো তোৰ গাড়ীখন মোৰচোন কাপোৰ দাদা কাপোৰ ৰ এই মই আনো কাপোৰ লাগিব গাড়ীত মোৰ চব ভাল বুলি কোম্পানীত সোমাই দিম সোমাই দিম দে তহঁতক কোম্পানীত সোমাই দে এই গাড়ীখন মোৰচোন হ'ব দে ইফালে তহঁতেতো কাপোৰ লাগব নেকি আৰু কাপোৰ আশা নি মই লৈ আহোঁ কাপোৰ শিকিলে নালাগে মই কাপোৰ লৈ আহিছো ৰ নাই যা এইখিনি হলেও চাকৰিবিলাক লৈ যা লেংৰা
হেৰি কৰ চাওঁ আকচা দে মুচো দে অ দিছে আকৌ পিক দি ইগলে নাযায় নহয় কি কৈছে চাবি দাগ লাগবো হে পিক দিবে নালগে এখন লো সি কক দে তাৰ কাপোৰত গেছিৰে অলপ কি কাপোৰত গেছি তাৰমানে বংলা জ্বলা খাইছিল বোলে ৰাতিপুৱাই অ ভাতৰ লগত অলপতো পেণ্টটোত গেছি তাৰ লগে লগে মোক কলি হয় ন আমাৰ লেট্ৰিন আছে ভাবিছো ইমান ডাঙৰ মালিক এটা সেইকাৰণে অলপ লাজ কৰে সি গেল হৈছিনে এটা মচাত ঐ ইয়াতে হেলমেট এটা আৰু বনা এখন আছিলে আমি আকৌ আহাৰ পৰা মই দেখাই নাই দেখা নাই তই দেখা পাইছা তন্ধৰ এইগিলাখন স্বভাৱ যাৱা নাই তহঁতে বুদ্ধি কৰি পেলাই মোৰ তাতে সোমাইছে তাক এই বস্তু দুটা নিবে দিছে নে নাই দেখা নাই আপুনিও দেখোন আহোঁতে দেখা নাই চেৰখানত দেখোন চেৰখানতে মই ইয়াতে আছে মোনা এখন আৰু হেৰি হেলমেট এটা এই মোনাত কিমান দামী দামী বস্তু আছে জানা নে আপুনিও দেখা নাই আমিও দেখা নাই হেলমেটটো পকেটত লৈছে নেকি তন্ধৰ দুখো বান্ধিম আজি ফোন কৰ তাক মাত তন্ধৰ দুখো বান্ধিম মই এই নালগে মুচকে নালগে গাড়ী মুচকে নালগে এইটোৰ মীমাংসা আগে হবা লাগিব সত্যি বুদ্ধি ৰন্ধে এৰাই নাই হে আমি